বিহুৰ বতৰ চেচ হোৱাই নাই মানে গোটেই মাঘৰ মাহটোৱে আমি বিহু চেলিব্ৰেট কৰিব পাৰোঁ দেই আৰু বিহু চেলিব্ৰেট কৰিবলৈ কোনো এনেকুৱা নালাগে যে কি অকল এটাই দিন আমি গোটেই মাহটোৱে মানে অসমীয়াবোৰে গোটেই মাহটোৱে আমি বিহু চেলিব্ৰেট কৰিব পাৰোঁ আৰু যিহেতু ঘৰতে বৰা চাউল আছিলে সো ভাবিলোঁ যে কি এপাৰ্টমেণ্টৰ মানুহকেইটাক চাহ খাবলৈ মাতিয়ে দিওঁ আৰু ইনষ্টেণ্ট এটা পিঠাও বনাই দিওঁ আৰু আজি বনাব লৈছিলোঁ বৰা চাউলৰ পিঠা দেই মানে তেল পিঠা খাবলৈ খুবেই টেষ্টি হয় আৰু আমাৰ মানে কি হয় বিহুৰ টাইমত আমাৰ ঘৰত ইমানেই মিঠা বস্তুবোৰ থাকে নহয় সো অকণমান নিমখীয়া হ'লে ভাল লাগে সেয়ে এয়া বৰা চাউল নিমখীয়া তেল পিঠা বনাই আছোঁ মানে ইয়াত একো দিব নালাগে খালি বৰা চাউল অকণমান তাত অকণমান নিমখ আৰু লগতে অকণমান পানীৰে ধুনীয়াকৈ মাৰি ল'ব লাগে মানে আটাৰ সমান টান হ'লেও হ'ব তাৰপিছত ধুনীয়াকৈ তেলত বেছি টাইম নালাগে 2-3 মিনিট ওলোটাই ফেলে এনেকৈ ভাজিলেই হ'ল আৰু খাবলৈ বহুতেই টেষ্টি যদি খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব বহুত ভাল পাব নিশ্চয় আৰু ইন দ্য মিন টাইম মোৰ গেষ্টটো আহিলে আৰু স্পেচিয়েলি এয়া গৰম গৰম চাৰ্ভ কৰিলে বেছি ভাল লাগে